এজন মন্ত্ৰীয়ে পিটিলে এজন বিধায়কক। দিল্লীৰ পৰা দিছপুৰলৈ ব্যাপক চৰ্চাত এই খবৰ। অসম ভৱনত সূত্ৰপাত হোৱা ঘটনাৰ চূড়ান্ত পৰিণতি অসম হাউচত। হিমন্ত বিশ্ব শৰ্মাক লৈ বিজেপিত বঙহৰ যুঁজ। 16 মাৰ্চ শনিবাৰে শনি লাগিল দিল্লীত। বিজেপিৰ নিৰ্বাচন কমিটিৰ বৈঠকত তেজপুৰ লোকসভাৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বত ৰঙা দাগ মাৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ টিকট বঞ্চিত হোৱাৰ খবৰে হাহাকাৰ লগালে সেই সময়ত দিল্লীত বাহৰ পাতি থকা ডক্টৰ শৰ্মাৰ অনুগত তথা ঘনিষ্ঠ মন্ত্ৰী বিধায়ক বিজেপিৰ নেতাসকলৰ মাজত। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ টিকেট প্ৰত্যাশাত নিজ নিজ ৰাজনৈতিক সমীকৰণ সাজু কৰি ৰখা এইসকল অনুগতৰ একাংশৰ সমীকৰণতো আউল লাগিল। আৰম্ভ হ'ল বঙহৰ যুঁজ, পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰা কাৰবাৰ। ইয়াৰ মাজতে ডক্টৰ শৰ্মাৰ অনুগত বুলি জাহিৰ কৰি ফুৰা তথা সততে দুই কুল ৰক্ষা কৰি চলা এজন কথা চহকী বিধায়কে দিলে এক নতুন প্ৰস্তাৱ। ডক্টৰ শৰ্মাৰ ঠাইত তেজপুৰত এজন চাহ জনগোষ্ঠীয় নেতাক প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিলে নিজ ব্ৰিগেডৰ অন্যান্য সদস্যসকলৰ আগত। নাম তুলিলে মন্ত্ৰী পল্লৱলোচন দাসৰ। ইয়াকে লৈ আৰম্ভ হ'ল ব্যাপক কথাৰ কটাকটি। দাদা ব্ৰিগেডত চৰ্চা চলিল পল্লৱলোচন দাসক সাংসদ হিচাপে থিয় কৰোৱাৰ আঁৰত উক্ত কথা চহকী বিধায়কজনৰ আছে এক ভয়ংকৰ অভিসন্ধি। পল্লৱলোচন সাংসদ হ'লে তেওঁৰ ঠাইত অসম চৰকাৰৰ মন্ত্ৰী হোৱাৰ মন আছে একেখন জিলাৰ উক্ত বিধায়কজনৰ। কথা চহকী বিধায়কজনৰ এনে অভিস্পা নগ্নভাৱে ওলাই পৰাত ব্ৰিগেডৰ অন্যসকল সদস্য খৰ্গহস্ত হৈ পৰিল। পৰিস্থিতিয়ে এনে ৰূপ ল'লেগৈ যে প্ৰথমে কথাৰ কটাকটি, তাৰ পাছত ঠেলা হেঁচা আৰু তাৰ পাছত চূড়ান্ত পৰ্যায়। দাদা ব্ৰিগেডৰ এগৰাকী মন্ত্ৰীৰ ধৈৰ্যৰ বান্ধ ছিঙাত অসম ভৱনত বিধায়কৰ গালত পৰিল মন্ত্ৰীৰ ৰামচৰ। খৰ্গহস্ত উক্ত মন্ত্ৰী তথা দাদা ব্ৰিগেডৰ অন্যসকলৰ অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেজপুৰত নিৰ্বাচন খেলাৰ বাবে শকুনি মন্ত্ৰণা দিয়াসকলৰ অন্যতম উক্ত কথা চহকী বিধায়কগৰাকীও। আশ্চৰ্যজনকভাৱে এই সমগ্ৰ ঘটনাৰ এক প্ৰকাৰ নীৰৱ সাক্ষী হৈ ৰৈছিল খুদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বঙহৰ যুঁজৰ এনে হতাশাজনক পৰিণতিৰ পিছত দাদা ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ ৰাজস্থানত থকাৰ বিপৰীতে আন এজন আছেগৈ গোৱাত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট। শুনক নিজৰ ঘৰৰ স্পন্দন।